Hello everyone, welcome to my another vlogs. চাওক মই ইমান ৰ'দ নহয় আমাৰ ইয়াত সেইকাৰণে ছাতি তাতি লৈ পিহুক আনিবলৈ যাব ওলাইছোঁ। তাই স্কুল 11:45ত ছুটি হয়। এইটো আমাৰ ৰাস্তা পদূলিমুখত মানে যোনটো যোনফালেদি আহিব এই ৰাস্তাটো হয়। তাৰপিছতে ইয়াতে মই ৰৈ থাকোঁ আৰু গৰমত উপায় নাই। এইটো ৰাস্তা ইফালেদি আছে, তাই পঢ়ে ছেইণ্ট জেভিয়াৰ্ছ স্কুল। আৰু এইখন এখন দোকান ইয়াত। আৰু এয়াই আৰু মই এনেকৈ ওলাই গৈছিলোঁ। ওলাই গৈতো আমাৰ ৰাস্তা পদূলিতে দেখাই দিওঁ বুলি ভাবিলোঁ। গতিকে এইটো আমাৰ ৰাস্তা। মই এইফালেদি গৈ এনেকৈ এইফালেদি লেফ্ট ছাইড যাব লাগিব। এয়া লেফ্ট ছাইডত মই গ'লোঁ। সেই গৈ অকণমান আগতেই মই এতিয়া অলপ আগতে যোনটো ৰাস্তা দেখাইছিলোঁ সেই ৰাস্তাটো আপোনালোকে পাব। ডিব্ৰুগড়ৰ হয়। মই ডিব্ৰুগড়ত থাকোঁ, গতিকে এইটো ডিব্ৰুগড় হয়। ডিব্ৰুগড় আপোনাৰ মানকটা ৰোডৰ কাষতে এখন জাগৰণ পথ বুলি কয়। ইমান মধুৰি লাগি আছে নহয় গছত, নাখায় মানুহে ঘৰে। দেখিছোঁ বান্দৰ আহি খাই যায়। এইটো ৰাস্তা। আৰু বাৰিষা কালিতো আৰু ক'বই নোৱাৰি, গোটেই পানী জমা হৈ থাকে এইবিলাকত। আচলতে কি হয়, মানুহবিলাকে লেতেৰা পানীবিলাক, বাথৰুমৰ পানীবিলাকো উলিয়াই দিয়ে, সেইবিলাকো ওলাই গুচি আহে। তেতিয়া অলপ বেয়া লাগে আৰু এনেকুৱা কৰিব নালাগে। কিছুমান মানুহ তেনেকুৱা থাকেতো। এইটো ৰাস্তা ইয়াতে আৰু অলপ আগত গৈ মই তাতে অলপ আগত দোকানখন দেখুৱাইছিলোঁ। এয়া দেখিছে, এইটোৱে ৰাস্তা। তাৰপিছত আমাৰ পিহুহঁতৰ এইটো টিচাৰ্ছ ডে প্ৰগ্ৰেম আছিলে, যোনটোত মানে পিহুৱে ডান্স কৰিছিলে হিন্দী ছংছ। সেয়া দেখিছে, ইমান এগাল মানে ল'ৰা ছোৱালী সিহঁতি ডান্স কৰিছে, উৎসাহ মানে নাচিমেই। আমাৰ পিহুৱে কৈছে কি নাই মই নাচিমেই। নাচা বোলো, তোমাৰ মন গৈছে যেতিয়া নাচা, হেঁপাহ। এইটো এটা বাল্যকাল। এইটো এতিয়া পিছততো আকৌ তাই কেতিয়াও ঘূৰাই নাপায়। গতিকে ভাবিলোঁ তাই যি কৰিব ইচ্ছা আছে তাকে দিওঁ। গতিকে এয়া নাচি আছে। সেয়াই আৰু গানটো আছিলে চৰি চৰি চে চুপু চুপুকে, সেইটো চং হয়। সিহঁতি নাচিছে আৰু ভাল পাইছে আৰু ফূৰ্তিতে যি মন যায় নাচিছে আৰু। প্ৰায় টিচাৰ্ছ ডে শিকাইছিলে মিছসকলে, নাচি আছে। তাৰপিছত আপোনালোকেও জনাবচোন, আপোনালোকৰ ল'ৰা ছোৱালীওতো নাচে এনেকৈ, কিমান ফূৰ্তি হয়। মোৰ মাকৰ বেছিহে হেঁপাহ লাগে তাইক বিহু কৰা দেখিলে। মানে কি হয়, কিবা এটা যে কৰিবলৈ তাই যে আগবাঢ়ি গৈছে, সেইটোৱে মই মানে ভাল পাওঁ। জানে নাচিবলৈ, জানক নাজানক আগবাঢ়ি যে গৈছে নাচিম বুলি, সেইটোৱে বহুত ভাল লাগে। ভাবি বহুত ভাল লাগে। বাকী আপোনালোকে কৈছে, গোটেইটো বাৰু মই দেখুওৱা নাই, তথাপিও যিমান পাৰোঁ দেখুৱাইছোঁ আৰু আপোনালোকে ভাল পাব চাই। ট্ৰাই কৰিছে, কষ্ট কৰিছে, ইমান গৰমত আৰু এটা ফেঞ্চি ড্ৰেছ পিন্ধি মেলি নাচাটো কম কথা নহয় আকৌ। সিহঁতৰ মানে যিখিনি মানে উৎসাহ, মানে যিবিলাক জোচ উঠি থাকে নহয় নাচিবলৈ, সেইখিনিতে মানে সিহঁতক বুজি পোৱা যায়। গৰম চৰম সিহঁতি একো চিনি নাপায়। সিহঁতৰ মানে ডান্স কৰিব কাপোৰৰ লগত কথা নাই, জানি ভাল লাগে। আৰু এইবিলাক ডাঙৰ ল'ৰা ছোৱালী আছে, সিহঁতি মানে কি হয়, একেলগতে পাতি দিছিলে, আমাৰ আগতীয়াকৈ পাতিছিলে স্কুলত। যিহেতু মানে ক্লাছ আপোনাৰ ধৰি লওক নাৰ্চাৰীৰ পৰা আপোনাৰ 4, 5 তেনেকুৱা হ'ব। বাকীখিনি আপোনাৰ 9, 10 আৰু হায়াৰ ছেকেণ্ডেৰী আছে। যিহেতু বাকীবিলাক সেই ডাঙৰ ষ্টুডেণ্টছখিনিৰ কাৰণে 5 ছেপ্টেম্বৰটোত পাতিছিলে। গতিকে ইমানখিনি আচলতে স্কুলৰ ফাদাৰেও কণ্ট্ৰল কৰিব নোৱাৰে। গতিকে সৰুখিনিক আগতীয়াকৈ 2 ছেপ্টেম্বৰত পাতি দিছিলে আৰু টিচাৰ্ছ ডে প্ৰগ্ৰেমটো। তাৰপিছত আৰু সেয়া সিহঁতিহে ডান্স কৰি আছে আৰু টিচাৰ্ছ ডে বুলি ক'লে শিক্ষক যিহেতু গুৰু হয়। তাৰপিছতে সেয়া আৰু শিকাই পঠিয়াইছোঁ, সেৱা কাঢ়িবা। শিক্ষক হয় তেখেতে মাক দেউতাক ভগৱান, তাৰপিছত শিক্ষকেই হয় গুৰু শিক্ষক। পিছত বুলি